আজি যে ভাপতীয়া পিঠা খাবলৈ ইমান মন গৈছিলে আৰু মন গ'ল যেতিয়া এতিয়া হাতে কামে লাগি গ'লোঁ নিজৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ। পিঠাগুড়ি লৈ ল'লোঁ অলপ, তাতে চেনি আৰু নিমখ দুয়োটা অকণমান দি পেলাই পানী ছটিয়াই এনেদৰে সানি ল'ম। আকৌ সাৱধানেৰে সানিব লাগে দেই, কেনেবাকৈ যদি পানী বেছি হৈ যায় গোটেই পিঠাগুড়িখিনি মোৰ নষ্ট হৈ যাব। আৰু এতিয়া দুইখন হাতেৰে মোহাৰিছোঁ যিমান পাৰোঁ। তাৰ পাছত মনত পৰিলে আইতাই সৰু থাকোঁতে এনেদৰে চালনী দি চালা দেখিছিলোঁ। সেইটো কাৰণে ধুমাধুম চাউল চলা চালনীখন আনি লৈ আৰু এনেকৈ ঘঁহাত লাগি গ'লোঁ। আৰু ল'ৰায়ো লাগিছে দেখিছেনে, সিহঁত দুয়োটা মানে পূৰা কামত লাগিবলৈ ধৰে। আৰু এতিয়া পিঠাগুড়িখিনি চাওকচোন ইমান মিহি হৈ গ'ল আৰু ধুনীয়াকৈ ঢাকনাখনত দি এখন চাফা কাপোৰেৰে ঢাকি দিলোঁ। আৰু গেছত দিয়াৰ লগে লগে পিঠাটো হৈয়ে যায়। খানাখিনি হৈ গ'লে পিঠাকেইটা বনাওঁতে আৰু বেছি সময় নালাগে। ইমান ধুনীয়া হৈছিলে, ছফ্ট। মোৰ তাত নাৰিকল নাছিলে বা মিঠৈ দিলে কিন্তু আৰু ভাল লাগিলেহেঁতেন। খাই বৰ ভাল লাগিলে। বাই।